मुहारिपारा रिजार्व जोलुर क्लाबनि बानजायनायाव 5थि बोसोरारि जोलुर बादायलायनाया दिनैनिफ्राय जागायबाय। तामुलपुर जिल्लानि सिङाव थानाय उत्तर बेटना गोजौ फरायसालिनि गेलेग्रा फोथाराव साननैनि हाबाफारि लानानै मुहारिपारा रिजार्व जोलुर क्लाबनि बानजायनायाव 5थि बोसोरारि जोलुर बादायलायनाया दिनैनिफ्राय जागायबाय। फैबाय थानाय समाव लाइमोन फरायसाफोरखौ गेलेनाय बिथिङाव जौगाहोनो थाखाय बोसोरफ्रोमबो मुहारिपारा रिजार्व जोलुर क्लाबा 25 आरो 26 अक्ट'बर खालि साननैनि हाबाफारिजों बे जोलुर बादायलायनायखौ लानाय जादों। बे जोलुर गेलेनाय बादायलायनायाव देरहासार जानाय हानजानो चेम्पियन ट्रफिजों लोगोसे 10,000 रां आरो रानार्स आप हानजानो ट्रफिजों लोगोसे 7,000 रां बान्था होनाय जागोन। मख'नो गोनांदि दिनैनि गिबि बेखेवजानाय हाबाफारि बायदियै गेलेनाय बादायलायनायखौ बेखेवनानै होयो आसाम बिजेपिनि नेहाथारि राथुल शर्माया लोगोसे बाहागो लाबावनानै रुंसारि जुबिन गार्डनि मुसुखायाव बिबार बावजेनो लाइमोन समाज सिबियारि करण छेत्री बिथांमोनहा। হয়, সঁচাকৈ আমি উৎফুল্লিত হৈছোঁ। আজি মুহাৰিপাৰাত ৰিজাৰ্ভ ফুটবল ক্লাবৰ উদ্যোগত দুদিনীয়া বান্যতা কাৰ্যসূচীৰে ইয়াত ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এই খেল উপভোগ কৰিবলৈ আমাক নিমন্ত্ৰণ জনাইছিলে। সেই হেতুকে আমি আজি আহি উপস্থিত হৈছোঁ আৰু আটাইকেইগৰাকী বিষয়ববীয়াকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলত খেলুৱৈৰ অভাৱ নাই আৰু বিভিন্ন ধৰণৰ খেল আমাৰ এই অঞ্চলত অনুষ্ঠিত হৈ থকা আমি দেখিবলৈ পাইছোঁ। আশা ৰাখিছোঁ অনাগত দিনত এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে আৰু নৱপ্ৰজন্মৰ খেলুৱৈৰ জন্ম হ'ব আৰু মই ৰিজাৰ্ভ ফুটবল ক্লাবকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বছৰ বছৰ ধৰি এই অঞ্চলত এনেধৰণে খেলৰ মাধ্যমেৰে নৱপ্ৰজন্মক আগুৱাই অনাৰ স্বাৰ্থত তেখেতসকলে কাম কৰি আছে। ৰিজাৰ্ভ ফুটবল ক্লাবে আয়োজন কৰা পঞ্চম বাৰ্ষিক যি তেওঁলোকৰ ফুটবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখনি আজি শুভ উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হ'ম। আৰু এই উদ্বোধনী খেলখনত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে ৰঙিয়াৰ ফালৰ পৰা আৰু আমাৰ আন এটা মাগুৰমাৰী স্থানীয় দল। গতিকে দুয়োটা দলৰ যি খেল, এই খেল খুব সুন্দৰ। আচলতে এই ধৰণৰ এক বাতাবৰণে অহা সময়ছোৱাত এই অঞ্চলৰ লগতে সমগ্ৰ জিলাখনত এক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাতাবৰণ সৃষ্টিত অৰিহণা যোগাব। তাৰ কাৰণে মই বিশেষভাৱে আমাৰ এই যি মুহাৰিপাৰা ৰিজাৰ্ভ ফুটবল ক্লাবক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অহা সময়ছোৱাতো তেওঁলোকে খেলৰ ক্ষেত্ৰত এই ধৰণৰ পদক্ষেপ অব্যাহত ৰাখিব। আমি অসম অলিম্পিক সন্থা তথা অসম ফুটবল সন্থাৰ জৰিয়তে এই অঞ্চলৰ এনেকুৱা ধৰণৰ যিসমূহ ক্লাব আছে সেই ক্লাবসমূহকো উন্নীতকৰণৰ কাৰণে জিলা আমাৰ যি এছ'চিয়েশ্যন আছে তাৰ জৰিয়তে প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে বদ্ধপৰিকৰ।